আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি দুটা অংক বিশিষ্ট সংখ্যা কেনেকৈ আমি অতি সহজ পদ্ধতিতে আমি বৰ্গ নিৰ্ণয় কৰিব পাৰো তাৰ বিষয়ে আলোচনা কৰা হ'ব আৰু লগতে ইয়াত এটা শৰ্ত আছে যে আমি যি দুটা সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰিম অতি সহজে কিন্তু সেই সংখ্যাটোৰ শেষৰ স্থানত থাকিব লাগিব আৰু যদি 5 থাকে কোনো এটা সংখ্যাৰ শেষৰ স্থানত যদি 5 থাকে সেই সংখ্যাটোত আমি কেনেকৈ বৰ্গ নিৰ্ণয় কৰিম তাৰ বিষয়ে আলোচনা কৰিম তো ফাৰ্স্ট উদাহৰণ স্বৰূপে মই ইয়াতে যদি লও যিকোনো এটা ডিজিট ললে হ'ল যে ইয়াতে কি লিখছো 35 মই লিখছো 35 আৰু এই 35 ৰ যদি আমি বৰ্গ কৰো যে 35 * 35 আমি 35 into 35 পূৰণ কৰিব লাগিব তেতিয়াহে বৰ্গ ওলাব আৰু পূৰণ কৰিবলৈ হলে বহুত সময়ৰ প্ৰয়োজন আছে সেই কাৰণে আমি ইয়াতে কিছুমান পদ্ধতি আমি ইউজ কৰিম আৰু সেই পদ্ধতিৰ সহায়ত আমি অতি কম সময়ৰ ভিতৰত আমি বৰ্গটো নিৰ্ণয় কৰিম তো আমি ইয়াতে প্ৰথমে কৰিব লাগিব যে ইয়াতে 3 আৰু কি আছে শেষৰ স্থানত 5 আছে আৰু 5 থাকিব লাগিব আৰু এনেকুৱা সংখ্যাকে আমি বৰ্গ কেনেকৈ নিৰ্ণয় কৰিব পাৰি তাৰ সেই বিষয়ে আলোচনা কৰি আছো তো ইয়াতে যদি 3 থাকে বা যিমান থাকিব সেই সংখ্যাটো আৰু তাতকৈ এক বেছি লৈ বা তাৰ পিছৰ যেটো সংখ্যা আছে সেই সংখ্যাটোৰ লগত পূৰণ কৰি ইয়াতে বহাব লাগিব আৰু লাষ্টৰ সংখ্যা যেটো আছে এটো স্কয়াৰ কৰিলে বা লাষ্টত 25 বহাই দিলেও হৈ যাব ইয়াতে ধৰক ইয়াতে কি আছে 3 আছে 3 ৰ পিছৰ সংখ্যাটো 4 মানে 3 ৰ পিছৰ সংখ্যাটো কিমান 4 3 আৰু 4 পূৰণ কৰিলে কিমান হয় 3 4 গুণ 12 আৰু শেষত আমি কি লিখিব লাগিব 25 লিখিব লাগিব এইখিনি আছে এটোই আছে বুজি পোৱা নাই যদি ভালদৰে বুজি পোৱা নাই তেতিয়া হলে আৰু আমি উদাহৰণ কৰিম যিকোনো এটা নম্বৰ কক ধৰি লওক 65 মই লিখিলো 65 ৰ স্কয়াৰ কিমান হ'ব আমি অতি কম সময়তে 2 সেকেন্ডৰ ভিতৰতে আমি উলাই দিব পাৰিম যে কি 6 পিছৰ সংখ্যাটো কি 7 6 7 গুণ 42 আৰু লাষ্টত কি লিখিম 25 বাস হৈ গ'ল কিমান সহজ তো এনেকুৱা টিক্স জানিবলৈ হলে ভিডিও বিলাক চাই থাকক লগতে মোৰ চেনেলত যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি লওক বন্ধুসকল আৰু ইয়াৰ পিছত আমি তিনিটা সংখ্যা বা তিনি অংক বিশিষ্ট যিবিলাক সংখ্যা আছে সেই সংখ্যা বৰ্গ কেনেকৈ কৰিম তাৰ বিষয়ে আলোচনা কৰা হ'ব তো আগলৈ ভিডিওটো চাব থ্যাংক ইউ আৰু কেইটামান উদাহৰণ কৰো ইয়াতে উদাহৰণ স্বৰূপে মই 25 ললো আৰু 25 স্কয়াৰ আৰু এই 25 ৰ বৰ্গ কৰিলে আমি প্ৰথমে কি কৰিব লাগিব যে প্ৰথমে ইয়াতে 2 আছে এই 2 ৰ পিছত আৰু এটা সংখ্যা কি আহে 3 এই 2 আৰু 3 আমি পূৰণ কৰিব লাগিব 2 আৰু 3 পূৰণ কৰিলে কিমান হয় 6 হয় আৰু 6 টো আমি ইয়াতে বহাই ললো তাৰ পিছত আমি কি কৰিব লাগে শেষত অনলি 25 লিখিব লাগে শেষত আমি 25 লিখি দিলো অৰ্থাৎ 25 ৰ বৰ্গ হ'ব 625 আপোনালোকে ক্যালকুলেট কৰিব পাৰে লগতে এনেকুৱা যিকোনো ধৰণৰ সংখ্যা অৰ্থাৎ শেষৰ স্থানত 5 থাকিব লাগিব আৰু এনেকুৱা ধৰণৰ সংখ্যা আপোনালোকে অতি সহজে 2 সেকেন্ডতে বৰ্গ নিৰ্ণয় কৰিব পাৰিব ধন্যবাদ